হাই ফ্ৰেণ্ডছ, আজি মই মাছৰ লগত বন্ধাকবি ভাজি এখন বনালোঁ। কেনেকৈ বনালোঁ ভিডিঅ'টো চাই থাকক। মই বন্ধাকবি এটা লৈছোঁ। এইখিনি মই এনেকৈ মিহি মিহিকৈ কুটি ল'ম। এইখিনি কুটি লোৱা হৈছে। মই এইখিনি কুটি ধুই ল'লোঁ। এতিয়া মই ইয়াত পিঁয়াজ এটা, বিলাহী এটা, কেঁচা জলকীয়া দুটা আৰু অকণমান আদা নহৰু লৈছোঁ। আৰু মাছখিনিও লৈছোঁ, ফ্ৰাই কৰি লৈছোঁ মাছখিনি। আৰু ইয়াত মছলাখিনি লৈছোঁ। কেৰাহীটো গৰম হৈছে, মই অকণমান তেল দি দিছোঁ। তেলখিনি দি মই কেঁচা জলকীয়া দুটা আৰু পিঁয়াজখিনি দি দিম। দি এইখিনি মই অলপ ভাজি ল'ম। লৈ মই ইয়াত অকণমান গোটা জিৰাও দি দিছোঁ। গোটা জিৰাখিনি দি মই আদা নহৰুখিনিও দি দিলোঁ। তাৰপিছত মই মছলাখিনিও দি দিছোঁ। এতিয়া এইখিনিত মই কুটি থোৱা বিলাহীটো দি দিছোঁ। দি ভালদৰে এবাৰ লাৰি মই ইয়াত অকণমান পানী দি এইখিনি 2 মিনিটমানৰ কাৰণে ঢাকনি এখন মাৰি থ'ম। 2 মিনিটমান সময় হৈ গ'ল। মই এইখিনি ভালদৰে এবাৰ লাৰি ইয়াত মই মাছখিনিও দি দিছোঁ। এতিয়া মাছখিনি দি অকণমান পানী দি এতিয়া মই বন্ধাকবিখিনি দি দিলোঁ। যিখিনি মই ভালকৈ এবাৰ লাৰি ঢাকনি এখনে ঢাকি দি মই দুবাৰমান লাৰি এইখিনি অকণমান পানী দি আৰু এবাৰ ঢাকি দিম। এইখিনি মোৰ হৈছে। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব।